চাদৰখন অতৰাই বুকুখন খুলি দিছে সেইজনী বোলে ৰবীনৰ পত্নী। বোৱাৰী হৈ ফেচবুকত পোষ্ট লিখে, ডেকা ল'ৰাৰ শৰীৰৰ অংগবোৰ চাবলৈ মোৰ বহুত মন। ইউপি, বিহাৰ আৰু মধ্যপ্ৰদেশৰ বোৱাৰীসকলৰ কথা ক'ব বিচৰা নাই, ক'ব বিচাৰিছোঁ অসমৰ কেইগৰাকীমান নিৰ্লজ্জ বোৱাৰীৰ কথা। পোহৰ লাইফৰ কথাবোৰ খোলাখুলি, সেয়ে পোহৰ লাইফক সকলোৱে বেয়া পায়, কিন্তু পোহৰ লাইফে যি কয় সঁচা কয়। ফেচবুকটো খুলিলেই আপোনাৰ মোবাইলত কেইগৰাকীমান নিৰ্লজ্জ বোৱাৰী আহিব, যি কেইগৰাকী বোৱাৰীৰ মুখত অশ্লীল কথা নহ'লে অশ্লীল নৃত্য দেখা পাব। ফেচবুক ব্যৱহাৰ কৰা আমি প্ৰত্যেকগৰাকী বোৱাৰীৰ কথা ক'ব বিচৰা নাই, ক'ব বিচাৰিছোঁ সেই নিৰ্লজ্জ বোৱাৰী কেইগৰাকীৰ কথা, যিয়ে ফেচবুকত ভাইৰেল হ'বলৈ নিজৰ অশ্লীল বিয়পাই তুলিছে। ভাইৰেল হ'বলৈ সেই বোৱাৰী কেইগৰাকীয়ে নিজৰ শৰীৰটো বৰ ভালকৈ ব্যৱহাৰ কৰিছে। কোনোবাই যদি শৰীৰৰ পৰা চাদৰখন আঁতৰাইছে, আন কোনোবাই ব্লাউজ খুলি দিছে। মানে নিজৰ শৰীৰটো দেখাই অশ্লীলতাৰে ভাইৰেল হ'বলৈ অলপো সংকোচ কৰা নাই সেই বোৱাৰী কেইগৰাকীয়ে। সেই অশ্লীলতা বিয়পাই তোলা বোৱাৰী কেইগৰাকীৰ লাজ চৰম একো নাই, সেয়া হৈছে নিৰ্লজ্জ বেশ্যা বোৱাৰী। ফেচবুকৰ যোগেৰে সমাজত অশ্লীলতা বিয়পাই তোলা সেই বোৱাৰী কেইগৰাকীৰ মাক বাপেক ককাইক ভাইক কোনো নাই নেকি? সেই ফেচবুকত অশ্লীলতা বিয়পাই তোলা বোৱাৰী কেইগৰাকীৰ বাবে ভাল ভাল বোৱাৰী কেইগৰাকীও সন্মান শেষ হ'ব ধৰিছে। শেষ হ'ব ধৰিছে গোটেই বোৱাৰী জাতিৰ সন্মান। এনে অশ্লীল বিয়পাই তোলা সেই বেশ্যা বোৱাৰী কেইগৰাকীৰ গিৰিয়েক কেইটাৰ দায়িত্ব কি বাৰু? এনে গিৰিয়েক কেইটা মতা পুৰুষ নে বাৰু, যিয়ে পত্নীক উলংঘ কৰি ফেচবুকত নৃত্য কৰাইছে?